নমস্কাৰ, মই অন্যটা ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম জনালোঁ। আজি অকনো প্লেনিং নকৰাকৈ খানা এটা খোৱা হ'ল ছোৱালীকেইজনী উৎপাততে। আৰু খানাটো খাওঁ যেতিয়া আপোনালোককো অকণমান ভিডিঅ' কৰি দেখাম বুলি ভাবিলোঁ। কেনেকৈনো কিনো কৰোঁ, আমাৰ ঘৰৰ পিছফালে মাহঁতৰ ঘৰৰ পিছফালেই খোৱা হ'ব, তাকে আপোনালোককো অকণ দেখাম। চবেই চাহ যোগাৰ কৰি হ'লেই, চাহ বনালেই হ'বলা, চাহকে ডাইৰেক্ট গৈ খাওঁগৈ আৰু আপোনালোককো দেখুৱাই আছোঁ ব'লক। আমি এতিয়া চাহ খাই আছোঁ। চাহ খাই এইফালে ভাত বনাই আছে, চাহটো খাই লওঁ আমি। চাহ খাই হৈ গ'ল। এতিয়া আমি তামোল কাটিছিলোঁ তামোল খাবলৈ বুলি। ইহঁতে উলিয়ালে বগৰী, তাকে বগৰী খাই লওঁ, তাৰপৰা তামোল খাম। মই বগৰী নাখাওঁ, মোক তামোল। তই বগৰী নাখা? বাবুৱে বগৰী নাখায় বোলে, বাবুক তামোলকে দি দিওঁ। আমি বগৰী খাম, বগৰী। কৈছা তুমি বেছিকৈ নাখাবা, চৰ্দি হ'ব। অঁ, মোৰো চৰ্দি হ'ব। চৰ্দি হ'লে ঘৰতে সোমাই থাকিব লাগিব ন? তাই জানিছে, দেখিছে? মোৰো চৰ্দি হ'ব। তাইক কৈছোঁ যে তাই চৰ্দি হ'ব বুলি কৈছোঁ। তাই চৰ্দি হ'ব বুলি যে কৈছোঁ, তাই কৈছে তোমাৰো হ'ব বুলি। তাই এতিয়াই জানিছে ন? কৈছা হাই কৈ দিয়াচোন এবাৰ। ধুন চৰ্দি আমাৰ এজনী। এতিয়া চাউল দি দিয়া হৈছে, আবেলি হৈ গ'লগৈ, চাউল দিছোঁহে। এয়া লাও কাটি আছোঁ, লাও দি দিয়া হ'ব। তাকে কাটি কুটি ৰেডি কৰি দিওঁ, বনাব বাবুৱে। মই ৰেডি কৰিহে দিছোঁ, ছোৱালীকেইজনীও লাগি আছে, চবেই লাগি আছে আমি ইয়াত। এতিয়া বাবুৱে মাংস, লাও, আলু চব সকলোবোৰ দি দিলে। মই এয়া পিঁয়াজ কাটি আছোঁ, পিঁয়াজ দিবলৈ দেৰি হ'ল, এতিয়া লাহেকৈ পিঁয়াজ দি দিব। অঁ, আমাৰ এইফালে বনি আছে, পিঁয়াজটো দিবলৈ থাকিলেই, পিঁয়াজটো দেৰিকৈ চববোৰ একেলগতে মিক্স কৰি দি দিছে। এয়া আমি চালাড কাটি আছোঁ এতিয়া। এইফালে বাবু বনাই আছে, দেখিছে মাংস বনাই আছে, হ'বই আৰু এতিয়া। আমাৰ বৰ বিশেষ একো নাই আজি, মাংস বনাই থকা হৈছে, ভাত আৰু এইফালে চালাড বনোৱা হ'ব। বেঙেনা, আলু, বিলাহী এনেকৈ পুৰি পিটিকা বনাম, সিমানেই। ঘৰত খোৱা বদলি মানে বাহিৰত খোৱা হৈছে আৰু পথাৰত। ছোৱালীকেইজনীও অকণ মনটো ভাল লাগিব, পথাৰত পিকনিক খোৱাগতে হৈ গৈছে, সেইবাবে বাহিৰতে কৰা হৈছে আৰু। উপচক কি আহিছে অ'। আমি মানে ঘৰতে খাম বুলি ভাবিছিলোঁ, ঘৰত খোৱা সাজটো মানে আজি আমি পথাৰত খাইছোঁ। সেইকাৰণে যি ঘৰত খাম বুলি ভাবিছিলোঁ তাকে বাহিৰত লৈ মেলি আহি পাই গ'লোহি। মাংসত দিবলৈ আমি যাওঁ এতিয়া ঘৰৰ বিলাহী। এইফালে চবেই বাহঁতি ছিঙি আছে। এয়া আমি ঘৰতে বিলাহী বনোৱাৰ ওচৰতে বিলাহী গছত লাগিছে সৰু সৰু বিলাহী, তাকে ছিঙিছোঁ। য'ত বনাইছোঁ তাতে বিলাহী গছো আছে, মানে বিলাহী লাগি আছে, ডাইৰেক্ট ফ্ৰেছ ফ্ৰেছ। ভালকৈ পকা নাই, অলপ অলপ পকিছে, তাকে দি দিওঁ ঘৰৰ বুলি, ঘৰতে বনাইছোঁ যেতিয়া। কেঁচা হ'লেও ভাল হ'ব। পচাও ধেৰ ছিঙিলে, দেখাই দিয়া তুমি ইমান ছিঙিলে। পচা ধুনীয়া ধুনীয়াকৈ নাচিছে আকৌ, জানে আকৌ পচা নাচিবলৈ। অকণমান ইহঁতি নাচি আছে এতিয়া, পোৱালীকেইটাও নাচিছে। আমাৰ ভণ্টি, এইফালে আমাৰ ছোৱালী দুজনী, এইফালে বাবু বনাই আছে। ভাত মাংস চব হৈ গ'ল, এতিয়া বেঙেনা, বিলাহী, আলু এইবোৰ পুৰি আছোঁ। ভাত বাঢ়িলোঁ, হৈয়ে গ'ল সকলোবোৰ, এতিয়া খাম আৰু ভাত। খাই ভাল লাগিছে। আজি খাই থাকোঁতে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই। এতিয়া হৈ গ'ল, পানী দুনি লৈ খাই বৈ এতিয়া যাওঁগৈ আৰু ভিতৰলৈ।